সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ ফলাফলে ভেৰুৱা অঞ্চলবাসীলৈ আনন্দৰ জোৱাৰ তোলাইছে অন্তৰ্গত ভেৰুৱা অঞ্চলৰ কস্তুৰী ডেকাই এইবেলি সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ ফলাফলত 98.2% নম্বৰেৰে উজ্বলাই তুলিছে। তেখেতৰ লগত আমি কিছু কথা পাতিম। এই কস্তুৰী ডেকাই কেনেকৈ পঢ়িছিলে, কেই ঘণ্টা পঢ়িছিলে বা কোনখন স্কুলত পঢ়ি কোন শিক্ষকৰ পৰা কেনেধৰণে প্ৰেৰণা পাইছিল আৰু ঘৰৰ মানুহৰ পৰা বা অঞ্চলবাসীৰ পৰা কেনেদৰে প্ৰেৰণা পাইছিল পঢ়াৰ ক্ষেত্ৰত আমি কিছু কথা পাতিম। মোৰ লগত উপস্থিত আছে বৰ্তমান 98.2% নম্বৰেৰে যি উজ্বলিছে ভেৰুৱা অঞ্চলবাসীক উজ্বলাই ৰাখিছে, গৌৰৱান্বিত কৰাইছে কস্তুৰী ডেকা। প্ৰথমতে কস্তুৰী তোমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ ফালৰ পৰা। যেহেতু CBSE দশম শ্ৰেণীৰ ফলাফলত 98.2% নম্বৰ তুমি লাভ কৰিবলৈ সক্ষম হৈছা, এই ক্ষেত্ৰত তোমাৰ পঢ়াৰ ক্ষেত্ৰত প্ৰথম কোনখন স্কুলত পঢ়িছিলা প্ৰথম? মই মঙলদৈৰ অন্তৰ্গত গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙৰ শিক্ষাৰ্থী আছিলোঁ। আৰম্ভণিৰ পৰা সেইখন স্কুলতে পঢ়িছিলা? নাই, মই আৰম্ভণিত যিটো মোৰ নাৰ্চাৰী ক্লাছ আছিল সেইটো মোৰ গুৱাহাটীত আছিল। তাৰপিছত মই প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ডিপিলাৰ অন্তৰ্গত পেৰাডাইজ ইংলিছ স্কুলত পঢ়িছিলোঁ। তাৰপিছত সপ্তমৰ পৰা ইটো দশমলৈ মই গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইঙত পঢ়িছিলোঁ। এই যে তোমাৰ ফলাফলটো ওলাল, ভেৰুৱা অঞ্চলবাসীৰ এটা গৌৰৱ আজি কস্তুৰীলৈ গৌৰৱ কৰিছে, কি ক'বা প্ৰথমতে? প্ৰথমতে মোৰ সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোকে যিটো মৰম আৰু উৎসাহ মোক দিছে, মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু বহুত বেছি আনন্দিত হৈছোঁ। তোমাৰ এই ফলাফলৰ কাৰণে তুমি শিক্ষক-শিক্ষয়িত্ৰী কেনেধৰণে প্ৰেৰণা পাইছিলা? শিক্ষক-শিক্ষয়িত্ৰীসকলে আৰম্ভণিৰ পৰা মোৰ লগত বহুত বেছি লাগি আছিল। তেওঁলোকৰ যিটো গাইড বা তেওঁলোকে যিদৰে মোক মটিভেশ্যন দি আছিল বা লগা সময়ত ডাউটবোৰ ক্লিয়াৰ কৰি আছিল, সেইসকলে মোক বহুত বেছি সহায় কৰিছে আৰু এই জাৰ্ণিটোত মোক আজি ফলাফলটোত অৱতীৰ্ণ হ'বৰ কাৰণে সহায় কৰিছে। তুমি কোন ছাবজেক্টত কিমান নম্বৰ পালা? মই ইংলিছত 99 পালোঁ, মেথছত 97 পাইছোঁ আৰু অসমীয়াত 98 পাইছোঁ, জেনেৰেল ছায়েন্সত মই 95 পাইছোঁ আৰু ITত মই 98 পাইছোঁ আৰু সমাজ বিজ্ঞানত 99 পাইছোঁ। ভৱিষ্যতে কি হ'বৰ মন? মই এগৰাকী সুচিকিৎসক হ'ব বিচাৰোঁ। তাৰ কাৰণে পঢ়িব লাগিব আৰু পঢ়িব লাগিব। এইটো তোমাৰ যিহেতু দশম শ্ৰেণী এখন সৰু হেঙাৰহে পাৰ হৈছে, কেনেধৰণে প্ৰিপেৰেশ্যন কৰিবা? মই এতিয়া ভবাত দশম শ্ৰেণীতকৈ যিহেতু বেছি জোৰ দিব লাগিব, চিলেবাছো বেছি, মই মোৰ প্ৰিপেৰেশ্যনটো এতিয়া আৰু বেছি আৰম্ভণিৰ পৰাই মই যিহেতু আগতে 6 ঘণ্টা আৰম্ভ কৰিছিলোঁ, এতিয়া মই আৰম্ভণিৰ পৰাই অলপমান সময়টো বেছি দিব লাগিব। মোৰ কিতাপবোৰ বা মোৰ যিটো কৰ্চক মই সময়টো বেছি দিম বুলি ভাবিছোঁ। আৰু তোমাৰ তলৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে তোমাৰ স্কুল গুৰুকুল স্কুলৰ, সেই ছাত্ৰ-ছাত্ৰীখিনিক উদ্দেশ্যি তুমি কি ক'বা? তেওঁলোকক মই এইটোৱে ক'ম যে তেওঁলোকেও যিটো পঢ়াৰ প্ৰতি নিজৰ একাগ্ৰতাটো ৰাখক। লগতে কৈছোঁ মই যে বাকী যিবোৰ হবিজ আছে তেওঁলোকে সেইটো ফ'ল' কৰক। অকল যে পঢ়াটোৱে কৰিব লাগিব সেইটো নহয়। মেট্ৰিকটো হয় ডাঙৰ কথা হয়, কিন্তু লগতে যদি আমি নিজৰ মাইণ্ডটো ফ্ৰেছ কৰি নাৰাখোঁ বা নিজৰ ৰিক্ৰিয়েশ্যনেল এক্টিভিটিছবোৰ ফ'ল' নকৰোঁ, তেতিয়াহ'লে পঢ়াটো আমাৰ কাৰণে এটা ষ্ট্ৰেছ হৈ আমাৰ যিটো ফলাফলত হেঙাৰ হ'ব পাৰে বুলি মই ভাবোঁ। তোমাৰ হবি বুলি ক'লে তোমাৰ হবি কি? মই হবি বুলি কওঁতে মই ডান্স কৰি ভাল পাওঁ, লগতে মই ছবি আঁকি ভাল পাওঁ। ছবি আঁকি ভাল পোৱা? হয়। এতিয়া যিহেতু তুমি এজন সুচিকিৎসক হ'ম বুলি ভাবিলা, হয়। সুচিকিৎসক হোৱাৰ পিছত তুমি কেনেধৰণে আকৌ আগুৱাই যাবা পিছৰ সময়খিনি? তুমি সুচিকিৎসক হোৱা বুলি কওঁতে এতিয়া যদি আমি প্ৰশ্ন এটা কৰিব যাওঁ, কিছুমান চিকিৎসক বাহিৰত যায়, তুমি কিন্তু এই যিহেতু অসমক তুমি প্ৰতিনিধিত্ব কৰিব লাগিব এজন ভাল ৰিজাল্ট কৰি, তুমি অসমত থাকিব বিচাৰা নে বাহিৰত যাব বিচাৰা? মই অসমত থাকিব বিচাৰোঁ। অসমতে কাম কৰিব বিচাৰা? হয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে কস্তুৰী ডেকা। সদ্য ঘোষিত CBSE দশম শ্ৰেণীৰ ফলাফল 98.2% নম্বৰ লাভ কৰি দৰং জিলা চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ভেৰুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ কস্তুৰী ডেকাই।